আজি বনাবলৈ লৈছোঁ চেংমৰা আৰু গাহৰিখিনি মই অকণমান বইল কৰি লৈছোঁ আগে আৰু তাতে এটা আলু দিছোঁ, পিঁয়াজো কাটি লৈছোঁ, নহৰু কাটি দিছোঁ আৰু তেলটো গৰম হোৱাৰ পিছত মই অকণ জিৰা দি দিছোঁ। তাতে পিঁয়াজ আৰু ৰচুনখিনি এনেকৈ দি অকণমান কালাৰটো ৰঙা হোৱালৈকে অকণমান ভাজিছোঁ। তাৰপাছতে বইল কৰি থোৱা গাহৰিখিনি দিছোঁ। গাহৰি অকণমান লৈছোঁ কাৰণ আমাৰ ইয়াতে গাহৰি খোৱা মানুহ নাই, আমি দুজনেহে গাহৰি খাওঁ, সেইটো কাৰণে অকণমান আনি পেলাই খাইছোঁ। দেউতাহঁতেতো নাখায় আৰু ইয়াত হালধি নিমখ আপোনালোকে নিজৰ আন্দাজৰ মতে দিব। তাতে মই ধনিয়া পাউডাৰ আৰু জিৰা আৰু যি যি মছলা খায় আৰু আপোনালোকে সেইবোৰ দি দিব। আৰু গাহৰিখিনি যেতিয়া অকণ এনেকৈ তেল ওলাব তেতিয়া আপোনালোকে আলু দি দিব আৰু আলুখিনি অকণমান যদি সিজা যেন পায় তেতিয়ালৈকে চেংমৰাখিনি দি দিব আৰু চেংমৰাখিনি অকণমান গাপত সিজাই থাকিলে আৰু গাহৰিখিনি তেল ওলায়, এনেকৈ তেল ওলাই থাকিলে সেই চেংমৰাখিনিও সিজি যাব আৰু এনেকৈয়ে বনাই খাব। আৰু এনেকৈ কোনে কোনে বনাই খায় সেইটোও জনাব দেই। চেংমৰাৰ লগত কিন্তু খাই বহুত ভাল লাগে। আজিলৈ আহিছোঁ, বাই।